Hi friends, কি খবৰ আপোনালোকৰ নিশ্চয় ভালে চাগে মই বহুত দিনৰ মূৰত আজি আকৌ এটা ব্লগ বনালো মানে আজি মই ঠাইত যাম হেতু কাৰণে ভাবিলো আজি ইউটিউবত ভিডিওটো হাসি ৰাখি দেউ হে মই এতিয়া গাড়ী ৰখি আছো বাৰু গাড়ী অহা নাই যেটো আজি ৰবিবাৰ গাড়ীবোৰ অলপ আতল হয় হেতু কাৰণে মই গাড়ী ৰখি আছো এয়া মই এতিয়া আহিলো গুৱাহাটী ব্ৰিজ পালো এতিয়া মইনো ক'ত যাও চাই থাককচোন বাৰু আপোনালোকে আৰু মই এতিয়া আহি পাই গলো গুৱাহাটীৰ ৰাজমহল হোটেল তাত এখন পেকৰ সেমিনাৰ আছে আজি যত মানে ময়ো কিবা অলপ শিকিম বুলি আহিছো আপোনালোককো দেখুৱাও আজি নকনে কেনেকুৱা মেকআপ দেখুৱাই যেটা আজি সেমিনাৰ দুটা লুক আছে এটা হেয়াৰ ষ্টাইল এ আহিলো চাই থাককচোন বাৰু আপোনালোকক দেখুৱাইছো এয়া ইয়াতে ফটো শুট কৰিছে সকলোৱে আৰু ইয়াতে ব্ৰেকফাষ্ট দিছে আৰু ইয়াৰ ভিতৰত এইবিলাক মানে আৰম্ভ হোৱাই নাই যেহেতু সকলোৱে কিবা কিবি কৰি আছে আৰু ফটো তুলি আছে ৰিলছ বনাই আছে আৰু আপোনালোকক দেখুৱাব অলপ দুখনমান ময়ো ফটো উঠি ললো বাৰু আৰম্ভ হোৱাৰ আগে আগে এতিয়া বাইদেউজনীয়ে এংকৰিং কৰি আছে মানে এতিয়া আহি পাব হ'ল বাজনী চাওকচোন আপোনালোকে দেখা পাব আহি আছে Okay, so raise মই আগতে সেমিনাৰ জইন কৰা নাছিলো বাৰু এবাৰ ফাৰ্ষ্ট টাইম জইন কৰিলো সেইবুলি আপোনালোককো দেখালো আৰু I'm here to have this wonderful, beautiful and amazing makeup seminar of PAC with all of you for the next 3 hours. Alright, so now, since okay fine, yari kimane PAC ok follow kore Instagram ot. Dheer ase? ya এতিয়া আহি গ'ল আমাৰ মেমজনী মানে মেমটো কলকাতাৰ পৰা আহিছে তেওঁ আজি আমাক দুটা লুক শিকাব তেওঁ শিকাব হেয়াৰ ষ্টাইল তেওঁ শিকাব তেওঁ আহি গ'ল এতিয়া তেওঁ আহিছে আৰু চাই লওকচোন তেওঁ ধুনীয়া মেকআপ কৰি ধুনীয়া হেয়াৰ ষ্টাইল শিকাই বাৰু Okay, because आसाम में क्या चलता है मुझे बोला गया कि यहाँ का जो कल्चर है वो आपको थोड़ा डांस এয়া আমাৰ ফাৰ্ষ্ট মডেল গৰাকী আহি গ'ল মেকআপ কৰিবৰ কাৰণে এয়া হৈ গ'ল মেকআপটো আপোনালোকক দেখুওৱা নহ'ল বাৰু মেকআপ কৰাখিনি এতিয়া মানে হৈ গ'ল কমপ্লিট বহুত ভাল লাগিছে সেমিনাৰত যায় আৰু ইমানেই ভাল লাগিছে যে কি কম শিকা যেন নালাগিলে মানে ডান্স কৰি কৰিয়ে গোটেইখিনি শিকা যেন লাগিল ইমান ধুনীয়া লাগিছে মেকআপটো ইমান ধুনীয়া হৈছে এতিয়া আমাৰ ফাৰ্ষ্ট লুক কমপ্লিট হৈ গ'ল
আৰু এতিয়া আৰু মেমে দেখাইছে আৰু অলপ আৰু সকলোৱে তাৰপিছত মানস প্ৰতিমদাক লগ পালোঁ তেওঁৰ লগতো ফটো উঠাৰ সৌভাগ্যকণ হ'ল বাৰু সেইদিনা সদায় দেখিহে থাকোঁ ফটো মানে লগো পালোঁ আৰু ইয়াতে আহিলোঁ লাঞ্চ কৰিবৰ কাৰণে ইয়াতে লাঞ্চ কৰিলোঁ আৰু তলত আহিলোঁ আহিয়া মডেলৰ লগত ফটো উঠিলোঁ তাৰপিছত গ'লোঁ আকৌ মেম আহিল ছেকেণ্ড লুক আৰু হেয়াৰ ষ্টাইল দেখাবৰ কাৰণে এয়া জইন কৰিলোঁ আৰু আকৌ ক্লাছত তাৰপিছত এয়া মেমে এতিয়া কৈছে কথাবিলাক শুনি আছোঁ তাৰপিছত দেখাই পাব আপোনালোকে মেমে আৰু হেয়াৰ ষ্টাইল কৰিব প্ৰথম আৰম্ভ হৈ গ'ল হেয়াৰ ষ্টাইল চাই থাককচোন অলপ আপোনালোককো দেখুৱাইছোঁ মই এয়া ছেকেণ্ড লুক কমপ্লিট হৈ গ'ল এতিয়া আমাৰ দুটা লুক মেমৰ দেখুওৱা কমপ্লিট হৈ গ'ল হেয়াৰ ষ্টাইলো কমপ্লিট হৈ গ'ল এতিয়া আমাৰ চাৰ্টিফিকেট দিব চাৰ্টিফিকেট ল'লোঁ আৰু মেমৰ লগত ফটো এটাও উঠালে চাৰ্টিফিকেট লোৱা টাইমত এইখন চাৰ্টিফিকেট পালোঁ আৰু ফটো উঠিলোঁ আকৌ এতিয়া ৰাতি 7টা বাজি গ'ল এতিয়া ঘৰলৈ বুলি আকৌ ৰিটাৰ্ণ হ'লোঁ এয়া গুৱাহাটীৰ পৰা ওলালোঁ আৰু এতিয়া গৈ আছোঁ ঘৰত আপোনালোকে যদি মোৰ ভিডিঅ'বিলাক চাই ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লগতে লাইক কমেণ্ট শ্বেয়াৰ কৰিব বুলি আশা কৰিলোঁ আৰু এতিয়া ঘৰ পাওঁতে 9টা বাজি গ'ল বাৰু ৰাতি এয়া এতিয়া মই ঘৰ পালোঁ বাৰু হেৰি কৰা নাই কাপোৰ চাপোৰ সলোৱাই নাই ঘৰ পায়ে ভিডিঅ'টো শেষ কৰোঁ বুলি হেৰি কৰিলোঁ আৰু এয়া ঘৰ পাই মই ভিডিঅ'টো ইয়াতে বাই বাই শেষ কৰিলোঁ বাই বাই